ক'ত গৈছিলা তুমি? আগুৱা গৈছিলোঁ ৰ'বা। বাদ দিয়া ভিডিঅ'টো বনাওঁ। সেইগিলা বাদ দিয়া, ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ ৰাইজ, মই হ'লোঁ জিমন সোণী আৰু আপোনালোকে চাই আছে সাৱধান ইণ্ডিয়া উইথ টিম মনজাই। হয় ৰাইজসকল, আজি আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে কেনেকৈ শিখৰৰ বাবে দুজন বন্ধুৱে বৰবাদ হৈ গ'ল, জীৱনটো চেছ হৈ গ'ল, উঠি গ'ল, ভাহি গ'ল, ছিঙি গ'ল, ফুটি গ'ল। তো বলক ৰাইজ, দুটা মহৰ কামাৰ খাই মেথত আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওঁ ষ্টৰিটো কেনেকুৱা কি। মহ গতাই তুই কিত্তা ডাঙৰ হবি বাপা। এইবা কয় মল্লা কালি ফোন এটা কৰোঁ না, ইয়াক ফোন কৰি পেলাই কথাটো সুধোঁ। I'm a rider, provider, bring the heat, girl, I will bring the fire, and my name keeps going worldwide, so much. হেল্ল'। তাতে দুখন একদম পিছাই কাম ৰৈছে। হেল্ল'। ক'ত আছা? মই গাড়ী চলাই আছোঁ ৰ। ক'ক যাই আছা গাড়ী চলে? গাড়ী চলাই থকা আন নাপায় কিন্তু। ট্ৰাফিক জামত ফাঁচি আছোঁ। বাপ ট্ৰাফিক জাম ক'তে? দে দে I'm a rider, provider, bring the heat, girl, I will bring the সি মোক মিছা মাতে, ইয়াক কিনকে মাতবা লাগে মই জানো। য'ত ঠেলাও নচলে তাতে বোলে কিবা ট্ৰাফিক জাম পাইছে। দিয়া bit harder, yo. I'm a rider, provider, bring the heat, girl, I will bring the এই আৰু কোন মাছছি? হেল্ল'। হেল্ল'। অঁ এই বাহাত এটা মুৰ্গী আছিল, ডিমা পাৰিয়ে আছিল, আজি বেচলো। এই শিখৰ একপাকে আনছো, আহিবি নাকি? শিখৰ তইতো ট্ৰাফিক জামতে আছা দে। হৌ এইটো কি কি মাদলি শিখৰ শিখৰটো খাবি ৰ, এইটো মাদলিটো কিহৰ মাদলি? ইমান ডাঙৰ মাদলি লৈছা? মোক ডাঙৰ ভূতে ৰচি না দে শিখৰ নিলো কিয় ডাঙৰ হোটেল আছে? ক'ত গৈছিলি তই? মোকো ধৰিব লাগি। তই কিয় লৈছা তই এতিয়া? এইটো মানে কি জানা না, এডাল গাছ ৰুইছিলো। গাছডালত দেখছ না, খাবা নাপাওঁ, বিচা আহোন মোৰ গাছডাল খাই বৰবাদ কৰি পেলা। সেইকাৰণে মই শব্দ উঠে দেখোন। এনা অভদ্ৰমী নকবি, মোৰ বেটাটো মাতো উঠে দেখোন। আৰু তুই শিখৰ নিলো গাছডাল ভাঙি ফেললি মৰমৰ গাছডাল ভাঙি ফেলছা তুই মোৰ দত ইমান কৰিব লাগে। যৌ শিখৰ খাবা যাওঁ। এই পেকেটটো আমি আজি খাবা যাম। খাবাই লাগিব। এইটো কি? মিলিছে মিলিব দিয়া দুখনীয়া, বাঢ়িছে বাঢ়িব দিয়া ভাল পোৱা। তুই মটৰৰ শিখৰটো খালোৱে। তুই এটা মিছা কথা কিয় মাতলি? মিছা কথা ক'লো। এই ৰাস্তাটো দি আমাৰ ঠেলা এখন য'ত নচলে, তুই এইটো ৰাস্তাত মোক ট্ৰাফিক জাম বুলি ক'লি, এইটো নালিবি। এইটো কথা কওঁ তই। মই চাইকেলত টায়াৰ চলি আছিলোঁ। চাইকেলৰ টায়াৰেদি তই কি কৰিছিলি? ছাগাল টানি আছিলোঁ। ভালকে সঁচা কথা কওঁ। কথা কৈছোঁ ভালকে। কি হ'ল? মানুহটো কিবা কাম কৰলাক নেকি তোৰ? হয় দৰ্শক, আপোনালোকে এতিয়ালৈকে চাই আছে যে দুজন বন্ধু ধুনীয়াছে বহি আছিল, কিন্তু হঠাতে কি হৈ গ'ল কি হোৱা নাই কোনে আকৌ গম নাপালে। কিন্তু হঠাতে এটা ল'ৰাই এনেকৈ
এই কেমেৰা ৰেডি কৰা ভালকে দৰ্শকসকল আপোনালোকে এতিয়ালৈকে চাই আছে যে দুজন ল'ৰা বহি আছিল এজন বন্ধুৱে হঠাতে এনেকৈ ভেকলি পৰা দি পৰি গ'ল কি হ'ল আমি তেনেকৈ মইতো একো নাজানে সিমান থৈহে আচল কথালৈ আহিছোঁ তো আমি দেখিলোঁ যে এজন ল'ৰাই পৰি গ'ল কি হ'ল কেনেকৈ হ'ল আমি এতিয়ালৈকে গম পোৱা নাই বলক আমি চাই আছোঁ মাথো চমু বিৰতিৰ পিছত सर क्या आपके टूथपेस्ट में नमक और सदा सुन या विमल है কিন্তু টিভিটো মই দেখা পাইছোঁ এটা কলগেট থাকে তো কলগেটটো ক'ত हमारे पास भी है मैं घर से लाया है तो ये है इसका नाम है सादा कंटी इसमें आपका भी सादा और सुन है जो आपके दांत को स्ट्रॉन्ग करता है और इसमें विमल है जिसके आहे दाने दाने में केसर का दम है आपका दांत का जो दम है ना वो बढ़ाता है आप इससे नारियल तो क्या पत्थर भी गुरा कर सकते हैं বাপা মই অসমীয়াত কওঁ মই হিন্দী বুজি নাপাওঁ मैं जाऊँ दे मैं जाऊँ दे New Colgate Sada Kanti. হাও দোস্তৰ কি হ'লে শিখৰখিনি খাই দিবতে মল্লিয়ে মৰা নাই নেকি থাকা হান পাওঁ দোস্ত তুই এনেকে যাবা নোৱাৰা মোক এৰি যাওঁ নকছো নকই কিবা হ'লে মই অলপ পানী মাৰি দিয়কছো ইয়াত পানী অলপ মাৰি দিয়ক হে দোস্ত উঠ তই উঠব লাগিব আজি উঠ পানী মুটৰ পানী আছিলে মই মুতি আনিছিলো মুটৰ পানী তুমি মোৰ বন্ধুৰ গাত মাৰছ শুনা তোৰ কি হৈছিলে তুই মোৰ শিখৰখানি খাই পেলাই তই মোক ফেচ ফালবা খুজিছিলি তই হঠাৎ এনেকৈ পৰি গেলি যি মোৰ কিমান এটা ভয় লাগছে মইহে তোক ফোন কৰি মাতিছোঁ শিখৰ খাবা আৰু তুই মোক পুলিচৰ হাতত নিলি হৈয়ে কি হৈছে ক দোষ তোৰ মোৰ শিখৰ নাখালে বেমাৰ হয় মানে কি বেমাৰ হয় তোৰ এনেকৈ পেটত দখৰা জমা হয় শিখৰত দখৰা আছে নেকি তোৰ এখিনি উলিয়াব লাগিব উলিয়াই এখিনি পিছ কৰিব লাগিব আৰু খাব লাগিব তুই এখিনি কথা ঘৰত পইচা না নাই ঘৰত কনাই মই তুই মেডিকেলত যাব লাগিব ব'ল দোষ তোক মেডিকেলত লৈ যাম মই আজি মেডিকেলত যে ডক্টৰৰ লগত গোটেইখিনি কথা ভালকৈ কবি তোৰ এতিয়া কি হৈছে তুই কিবা পৰ পালা শুন হেল্ল' শুন তই চিধা হ কেনা হেল্ল' ঠিকে যো তোৰ ৰাইজসকল আপোনালোকে দেখা পালে তোৰ ৰাইজসকল আপোনালোকে এতিয়ালৈকে দেখিলে যে ল'ৰাটোৰ পৰি যোৱা যি হ'ল তাৰ মানে কি হৈছে লিভাৰত শিখৰত দখৰা জমা হৈছে তো আপোনালোকক কৈছোঁ গুটখা বা শিখৰ তিখৰ এনেকৈ নাখাব খালে কি আপোনালোকৰো লিভাৰত পাথৰ কি কয় শিখৰটো জমাব দিছ ইজ দ্য বেমাৰ অফ নাম ইজ শিখৰ ৰিচিফেলেনিয়াম সেইটো বাদ দিয়ক নামটো বাদ দিয়ক বেমাৰটো হ'ব পাৰে আৰু ৰাইজসকল আপোনালোকক কৈছোঁ শিখৰ তিখৰ নাখাব এইবিলাক বাদ দিয়ক আৰু সাৱধান থাকক সতৰ্ক থাকক আৰু সদায় টিম মঞ্জাইৰ লগত জড়িত হৈ থাকক জয় হিন্দ জয় আই অসম ভিডিঅ' চলিছে অলপ খালি একো নহয় দে